যেতিয়া আপোনালোকে ব্লগবিলাক চাই নিশ্চয় আপোনালোকৰো ব্লগ কৰিব মন যায়, মোৰো মন যায়। কিন্তু ব্লগ কৰিবৰ কাৰণে তিনিটা বস্তু দৰকাৰ হয়। হয়তো আপুনি বহুত ট্ৰেভেল কৰে বা আপোনাৰ ডেইলি বহুত মানুহৰ লগত লগ পোৱা যায়, ইণ্টাৰেকশ্যন হয়, বা আপোনাৰ লাইফটো বহুত ইণ্টাৰেষ্টিং হয়। মোৰ ক্ষেত্ৰত এই তিনিওটা নহয়। মই পুৱা 8 বজাত উঠোঁ, উঠি মই ব্ৰাছ কৰোঁ, তাৰপিছত মই একাপ চাহ বনাই চাহ খাওঁ। একচুৱেলি মই কাপত নাই, গ্লাছত চাহ খাওঁ। তাৰপিছত মই দিনটো বহি মোবাইল পিটিকোঁ, কাৰণ লকডাউন, এতিয়া বেলেগ একো কাম নাই। গতিকে মই ভাবিলোঁ এজ এ হবি ব্লগ কৰি চাওঁ কেনে লাগে। কিন্তু আমি যিকোনো কাম কৰাৰ আগতে সদায় আইডিয়া য'তকৈ আগে এক্সকিউজেছ যায়। যে মোৰ কেমেৰা নাই, বা মই ইমান ট্ৰেভেল নকৰোঁ, বা মেইনলি মোৰ লাইফটোৱে ইণ্টাৰেষ্টিং নাই। চ' মই আপোনালোকক কি দেখাম। কিন্তু আজি মই সেই এক্সকিউজেছবিলাক পাহৰি ভাবিলোঁ এজ এ হবি লেটছ ষ্টাৰ্ট ব্লগিং। কেনেকুৱা লাগে, চবে বহুতে কৰে আজিকালি প্ৰায়। চ' হে দোস্ত,